গুটি তই কোভিড ভেকচিন ললি নে? হেই নাই লোৱা। তই ললি জানো? অঁ মই ল'লোঁ। ফাৰ্ষ্ট ড'জটো ল'লোঁ, ছেকেণ্ড ড'জটো ল'লোঁ। তই কিয় লোৱা নাই মানে? হেই এইবিলাক লয় নেকি? গুটিও এইবিলাক হাঁহা কথা নহয় কিন্তু। আমাৰ অসমৰ জনপ্ৰিয় শিল্পী ভিতালী বাৱে কৰোণা পজিটিভ হৈ মৰিলে, তই জাননে নাই? কি ভিতালী বা মৰিলে কেতিয়া? অঁ তই তাৰমানে গমেই নাপাওঁ। ভিতালী বাই যে আমাক এৰি থৈ গুচি গ'ল, কৰোণা পজিটিভ হৈ মৰিলে বুজিছ। তই পাৰিলে ভেকচিন ল, এইবিলাক হাঁহা কথা নহয় কিন্তু। ভিতালী বা কৰোণা পজিটিভ হৈ মৰিলে? কি আচৰিত, মই বিশ্বাসেই কৰিব পৰা নাই। ইমান ধুনীয়া এজনী ছিংগাৰ এনেকৈ যাব পাৰেনে আমাক এৰি থৈ। তেখেতৰ বিহুবিলাক যে শুনিলে বা দেহ মন সাত পৰি যায়। খালা মই বিশ্বাসেই কৰিব পৰা নাই। ভিতালী বা সঁচাকৈ মৰিলনে? গুটি ভিতালী বাৰ কাৰণে গোটেই অসমৰ ৰাইজে চকু পানী টুকি আছে। তেওঁ যে এনেকৈ অসমৰ ৰাইজক এৰি থৈ যাব কোনেও ভবাই নাছিলেও। এনেকুৱা এজন ছিংগাৰ পাবলৈ 100 বছৰ লাগে বুজিছ। 100 বছৰতহে এবাৰ আহে। কি আচৰিত দেই, মই মানি ল'বই পৰা নাই। ভিতালী বাই আমাক এনেকৈ এৰি থৈ গ'লনে? মই কোভিড ভেকচিন ল'মগৈ দেই। আজি বা কাইলৈৰ ভিতৰতে ল'ম বুজিছ খালা। অঁ ল'বি গুটি, আজি বা কালিৰ ভিতৰতে ল'বি। এইটো ভেকচিন লোৱাৰ পাছত আকৌ এমাহ পাছত ছেকেণ্ড ড'জটো ল'ব লাগিব। 2টা ভেকচিনেই ল'বি বুজিছ। আমি নিজে বাচি নাথাকিলে আৰু উপায় নাই। এইটো ভাইৰাছটো বহুত বেয়া কিন্তু। হয় দেই, পৃথিৱীখনত যে কি হ'ব ধৰিছে। শুনি ক'ৰ পৰা আহিলি? ক'তনো যাবি, যিহে দিনকাল। ঘৰতে শুই আছিলোঁ। এই ভিতালী বা বিহু গানবিলাক শুনি আছিলোঁ। শুনি চকু পানী ওলাই গ'লোঁ। এই জানমণি গানবিলাক শুনি কেনেকুৱা দেহা মন সাত পৰি যায়। এতিয়া সেই গান শুনিলে চকু পানী ওলাই বুজিছ। এদিন দুদিন কৰি জানৈ বচনো যায় বাগৰি, দিলোঁ মই যৌৱনত ভৰি। ঐ ফুলে ৰাতি শেৱালি, মাতা তুমি যি বুলি। ফুলে ৰাতি শেৱালি, মাতা তুমি যি বুলি। আশাৰে আছোনো বাট চাই, দিবা মৰম হিয়া উপচাই। ভিতালী বাই আমাৰ অসমৰ সকলোকে কন্দুৱাই এৰি গুচি গ'ল। কি যে আচৰিত, বিশ্বাসেই কৰিব নোৱাৰি অ'। এতিয়া যি হ'ল। ভিতালী বা গ'লেই আমাক এৰি থৈ, এতিয়াতো আৰু ঘূৰাই নাপাওঁ। এতিয়া আমি সকলোৱে মিলি ভিতালী বাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, যাতে ভিতালী বাৰ আত্মাই শান্তি লাভ কৰে। মোৰ অতি মৰমৰ অসমবাসী ৰাইজ, আপোনালোক সকলোৱে যেন ভিতালী বাৰ কাৰণে প্ৰাৰ্থনা কৰে, যাতে ভিতালী বাৰ আত্মাই শান্তি লাভ কৰে। আৰু আপোনালোকো সাৱধানে থাকক। কৰোণা ভাইৰাছ আকৌ আহিছে। সকলো সুৰক্ষিত থাকক, ঘৰতে থাকক।